হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে আপুনি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চাই শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা ৰেচিপিটো হৈছে চানা দাইলৰ পকৰি। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চানা দাইলৰ পকৰি বনাবৰ বাবে মই চানা দাইল অলপ 2 ঘণ্টামান তিয়াই ৰাখি কোমল হোৱাত মিক্সিত মাৰি পেষ্ট বনাই লৈছোঁ। এটা মিডিয়াম সাইজৰ পিঁয়াজ মই পাতলকৈ কাটি লৈছোঁ। তাতে নিমখ দিছোঁ সোৱাদ অনুসৰি, হালধি অলপ, কাশ্মীৰী মিৰ্চ আধা চামুচ, বেকিং পাউডাৰ দিছোঁ অলপ। এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিহলি কৰি ল'ম। যিসকলে জ্বলা পচন্দ কৰে তেওঁলোকে নিজৰ সোৱাদ অনুসৰি জলকীয়াটো এড কৰি ল'ব পাৰে। মই ইয়াত দিম 2টা জলকীয়া, পিছত কাটি ডাঙৰকৈ কাটি দিম। প্ৰথমে মিশ্ৰণখিনি মই ভালদৰে মিহলি কৰি লৈছোঁ। মিশ্ৰণখিনি ডাঠ হোৱাত মই ইয়াত অলপ পানী মিহলি কৰি লৈছোঁ যাতে মিশ্ৰণখিনি অলপ পাতল হৈ যায়। হৈ গ'ল। এতিয়া মই ইয়াতে 2টা জলকীয়া কাটি দিছোঁ। এখন কেৰাহী লৈছোঁ, তাত তেল দিছোঁ। তেল গৰম হোৱাত মই মিশ্ৰণখিনি এটা এটাকৈ চামুচেৰে দি দিছোঁ। এইখিনি মই ৰঙচুৱা হোৱালৈকে তেলত ফ্ৰাই কৰিম। যিহেতু পকৰি সকলোৱে বনাব জানে, ইলুটি শিলুটি কৰি ভালদৰে তেলত ফ্ৰাই হ'ব দিব লাগিব। 2টা ছাইড ইলুটি কৰি ভালদৰে মই সিজাই লৈছোঁ। এইখিনি হৈ যোৱাত মই এতিয়া পাছৰ মিশ্ৰণখিনিও তেনেকৈ বনাইছোঁ। ইয়াত যিহেতু সকলোখিনি দেখুওৱা সম্ভৱ নহয় বা সকলোৰে ধৈৰ্যও নাই ইমান বেছি দীঘলীয়া ভিডিঅ' চাই থাকিবলৈ, ইয়াত মই কাটি অলপহে দেখুৱাওঁ। যিহেতু যিসকলে ৰান্ধি ভাল পায় তেওঁলোকে গম পাবই। এইকেইটাও মোৰ ৰঙচুৱা হ'ল, হৈয়ে গ'ল। কিছু সময় পিছত মই এইকেইটা নমাই ৰাখিম। এয়া দেখিছেনে, মোৰ চানা দাইলৰ পকৰি ইমান ধুনীয়াকৈ হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।